প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা জনসাধাৰণক মিছা সপোন দেখুওৱা এটা স্বভাৱ আছে। এই স্বভাৱ কেতিয়াও তেওঁৰ সলনি নহয়। মই আপোনালোকৰ জৰিয়তে কৈছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তন বুলি এটা নিৰ্বাচনৰ আগত শ্লোগান দিছিল। তেওঁ আমাৰ এই BTCক ছুইজাৰলেণ্ড বনাই দিম বুলি কৈছিল। কি ছুইজাৰলেণ্ড? তেওঁ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড চকীদাৰ ছুইপাৰৰ চাকৰি দিব নোৱাৰে এখন ছুইজাৰলেণ্ড তেওঁৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ, গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ। আমাৰ নিবনুৱাসকলক কৰ্মসংস্থাপন দিব নোৱাৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইখন ছুইজাৰলেণ্ড। আমাক তেনেকুৱা ছুইজাৰলেণ্ড নালাগে। আমাক BTC লাগে, যিখন BTCত প্ৰতিটো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে অৰ্থনৈতিকভাৱে আগুৱাই যায়। আমাৰ নিবনুৱাসকলে ইয়াৰ BTCৰ চৰকাৰৰ জৰিয়তে কৰ্মসংস্থাপন অৰ্জন কৰি ল'ব পাৰে। এইখন BTC আমাক লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই মিছা সপোন দেখুওৱা ছুইজাৰলেণ্ড আমাক নালাগে। চালবাৰী ডিষ্ট্ৰিক্ট ইউথ BPFৰ উদ্যোগত আমি কেন্দ্ৰীয় যুৱ BPFে ইয়াত ইউথসকলক লৈ এখন আমি সভা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাখনত আমাৰ ডিষ্ট্ৰিক্ট পেৰেণ্ট বডিৰ বিভিন্ন কেইজন বিষয়ববীয়া, আমাৰ ইয়াৰ চালবাৰী সমষ্টিৰ MCLA জয় মুছাহাৰী ডাঙৰীয়া আৰু আমাৰ মহিলা BPFৰো বহুকেইজনী আমাৰ বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। আমাৰ এটাই লক্ষ্য যে BPF দলে 17 বছৰে ৰাইজৰ সেৱা কৰি আহিছোঁ, ৰাইজৰ কাম কৰি আহিছোঁ। আগন্তুক দিনতো আমি BPF দলে ৰাইজৰ সেৱা কৰাৰ এটা ইচ্ছা আছে আৰু ৰাইজৰ কাম কৰাৰ ইচ্ছা আছে। নতুন যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনকে ধৰি বেপাৰ বাণিজ্য ঠিকা ঠুকুলিত আমাৰ যেন BTCৰ যুৱক যুৱতীসকলে সুযোগ সুবিধা পায়, তাৰ কাৰণে আমি আগন্তুক সময়ত ইউথ BPFে নতুন যুৱক যুৱতীসকলক লৈ আমি BTCৰ জনগণৰ সেৱা কৰাৰ এটা লক্ষ্যৰে আজিৰ পৰা যোৱা আমি 17 তাৰিখৰ পৰা পৰ্বতজোৰা, গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বিজনী আজি আহি আমি চালবাৰী পাইছোঁ। গতিকে এই যাত্ৰা আমাৰ আগন্তুক সময়ত আৰু অধিক কাৰ্যসূচী হাতত লৈ ইউথ BPFে আমি ব্লক আৰু প্ৰাইমাৰী পৰ্যায়লৈকে আমি ইউথ BPFৰ হৈ কাম কৰিম। আৰু এই উদ্দেশ্যৰে আজি চালবাৰীত আমি এখন বৃহৎ ইউথৰ সভা ইয়াত আমি পাইছোঁ। মই আজি সন্তুষ্ট যে চালবাৰীত ইমান ইউথ গেডাৰিং হৈ আছে। আমাৰ আহোঁতে অকণমান দেৰি হ'ল। আমাক ইয়াৰে কাৰ্যকৰ্তাই কৈছে যে আৰু কিছু মানুহ অহাৰ কাৰণে বাট চাই আছিল, কিন্তু আপোনালোকে জানেই যে যাতায়াতৰ কিছুমান প্ৰব্লেম থাকে। বেছি মানুহ আনিব লাগিলে আমাক পেণ্ডেল লাগিব, কিবা লাগিব। গতিকে মই ভাবোঁ যিমানখিনি যুৱক যুৱতী ইয়াত উপস্থিত হৈছে, আগন্তুক সময়ত আমি ৰাইজৰ সেৱা কৰি যাব পাৰিম, তাৰ উদ্দেশ্যৰে আজি ইয়াত উপস্থিত হৈছোঁ। চাওক, প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা জনসাধাৰণক মিছা সপোন দেখুওৱা এটা স্বভাৱ আছে। এই স্বভাৱ কেতিয়াও তেওঁৰ সলনি নহয়। মই আপোনালোকৰ জৰিয়তে কৈছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তন বুলি এটা নিৰ্বাচনৰ আগত শ্লোগান দিছিল। তেওঁ আমাৰ এই BTCক ছুইজাৰলেণ্ড বনাই দিম বুলি কৈছিল। কি ছুইজাৰলেণ্ড? তেওঁ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড চকীদাৰ ছুইপাৰৰ চাকৰি দিব নোৱাৰে এখন ছুইজাৰলেণ্ড তেওঁৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ, গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ। আমাৰ নিবনুৱাসকলক কৰ্মসংস্থাপন দিব নোৱাৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইখন ছুইজাৰলেণ্ড। আমাক তেনেকুৱা ছুইজাৰলেণ্ড নালাগে। আমাক BTC লাগে, যিখন BTCত প্ৰতিটো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে অৰ্থনৈতিকভাৱে আগুৱাই যায়। আমাৰ নিবনুৱাসকলে ইয়াৰ BTCৰ চৰকাৰৰ জৰিয়তে কৰ্মসংস্থাপন অৰ্জন কৰি ল'ব পাৰে। এইখন BTC আমাক লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই মিছা সপোন দেখুওৱা ছুইজাৰলেণ্ড আমাক নালাগে। তেওঁ BTR চুক্তি কৰিলে, তেওঁ ঢাক ঢোল বজালে ইলেকশ্যনৰ আগত যে BTR চুক্তিয়ে BTCৰ জনগণৰ কাৰণে, বড়ো জনগোষ্ঠীৰ কাৰণে এটা বৃহৎ সুবিধাজনক হ'ব। BTC চুক্তিত স্বাক্ষৰ কৰা ৰঞ্জন দৈমাৰীক তেওঁ জেলত ভৰাই থ'লে। তেওঁ ভায়েকৰ বেমাৰ মেডিকেলত থৈ তেওঁৰ নিজৰ বাৰ্থডে ধুমধামে পাতি আছে। মই উদাহৰণ দিছোঁ। ৰঞ্জন দৈমাৰী গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লিডাৰ আছিল NDFBৰ, একেই BTCৰ চুক্তি স্বাক্ষৰকাৰী। এজনে জেলৰ ভাত খাই আছে আৰু এজনে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ দৰে নেতাই আজি ৰাজভোগ দখল কৰি আছে। BTCৰ জনগণে সহ্য নকৰে এইবিলাক, আৰু ইউথ BPF দলে কেতিয়াও এইবিলাক সহ্য নকৰে। ৰাইজ ওলাই হওক যে প্ৰমোদ বড়োৰ এই অপশাসন আমি কবৰ দিব লাগিব, শ্ৰাদ্ধ পাতিব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ। গতিকে মই ভাবোঁ
জনগণ একত্ৰিত হ'ব লাগিব, জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগিব, তেতিয়াহে আমি BTCৰ মান মৰ্যাদা অস্তিত্ব ৰক্ষা কৰিব পাৰিম। ধন্যবাদ। লোকসভা নিৰ্বাচন আমি BPF আঞ্চলিক দল এটা নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত এটা আঞ্চলিক দল, যিটো দলে 17 বছৰ শাসন কৰি আছে, ৰাইজৰ মৰমত ৰাইজৰ অন্তৰত সোমাই আছে। আমি আশাবাদী। আমি আজি খবৰ কাকতৰ বিভিন্ন আলোচনাত আমি শুনি আছোঁ যে NDAত আমাক প্ৰয়োজন বোধ কৰিছে, যদি বিজেপিয়ে আমাক লয়। আমি বিজেপি নহওঁ দেই, BPF দলৰ নীতি আদৰ্শ নহয়। যদি মিত্ৰজোঁট আৰু NDA আমাক সংগী কৰি লয়, তেতিয়াহ'লে আমি চিটৰ বুজাবুজি কৰি ল'ম, আমি কোকৰাঝাৰটো ল'ম, মঙলদৈতো তেওঁলোকক সহায় কৰি দিম, আমাৰ কোনো কথা নাই, আমি কম্প্ৰমাইজ কৰি ল'ম। আমি সৰু এটা আঞ্চলিক দল, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ অবিহনে আমি কেতিয়াও BTCৰ উন্নয়ন কৰি দিব নোৱাৰোঁ। আমি অসমত যোনে চৰকাৰ গঠন নকৰক কিয় তাৰ সহায় লাগিব, তেওঁলোকে আমাক উন্নয়নৰ ধন দিব লাগিব, তেতিয়া আমি BTCৰ উন্নয়ন কৰি দিব পাৰিম। আমিতো সম্পত্তি বেছি পেলাই আমি BTCৰ উন্নয়ন কৰি দিব নোৱাৰোঁ। গতিকে মই ভাবোঁ লোকসভাৰ সময়লৈ আছে, গতিকে আমি দলৰ স্থিতি আমি শক্তিশালী ৰূপত লৈ গৈছোঁ। ৰাইজে আমাক কি কয় চাওঁ, ৰাইজে কি মেছেজ দিয়ে চাওঁ। লোকসভাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। BTR প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লেণ্ড মেলা পাতে পৰ্বতজোৰাত, খালী আসন জল পট হৈ থাকে। আৰে মাটিৰ পট্টা দিব, গোবিন্দ বসুমতাৰী ডাঙৰীয়াই মিটিং কৰিব গৈছে, সভা কৰিব গৈছে পৰ্বতজোৰাত। আপোনালোকে খবৰ কাকতত ওলাইছে, টিভিত ওলাইছে, নিউজত। তেওঁলোকৰ ৰঙা চকীবিলাক খালী হৈ আছে। গোবিন্দ বসুমতাৰী ডাঙৰীয়া তাতে দুই এটাৰ লগত সাধু কথা কৈ তেওঁ সভা কৰি আহিছে, লেকচাৰ দিছে চকীৰ সন্মুখত। আৰে ৰাইজে এনেকুৱা পৰ্যায়লৈকে গৈছে, তেওঁলোকে লেণ্ড মেলা পাতিছে, পট্টা দিব বিচাৰিছে। আমাৰ ৰাইজে তেওঁলোকৰ কুশাসন দেখা পায় পট্টাও আনিব যোৱা নাই, মিটিঙে বৰ্জন কৰি দিছে। তাত বাহিৰে কি ক'ম আৰু। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।